অভিনন্দন পত্ৰখনি মই পুৰতে এবাৰ পঢ়ি দিছোঁ। মাৰিয়াছ চিলড্ৰেন একাডেমি স্থাপিত 2010 চন ৰয়াবকল পথ পানীগাঁও 787052 অভিনন্দন পত্ৰ শ্ৰীযুত ভৰত ৰাজখোৱা শিক্ষাবিদ সাহিত্যিক সমাজসেৱক কদম বগীনদী লখিমপুৰ শ্ৰদ্ধা ভাজনিকা জয় জয়তে আপোনাক সশ্ৰদ্ধ প্ৰণিপাত জনাই আমাৰ বিদ্যালয়লৈ উষ্ম আদৰণি জনাইছোঁ। শিক্ষকতা বৃত্তিৰ দৰে মহান বৃত্তিক জীৱনৰ ব্ৰত হিচাপে লৈ সুদীৰ্ঘ সময়খিনি এক ঐকান্তিক প্ৰচেষ্টাৰে আগবঢ়াই নি সমাজক পৰিপূৰ্ণতা প্ৰদানত যি অহোপুৰুষাৰ্থ কৰিলে তাৰ বাবে আপোনালৈ আমাৰ শতক কোটি প্ৰণাম। আপোনাৰ শিক্ষক জীৱন বহু বৰ্ণময় আৰু বৈচিত্ৰ্যময়। নিজ দক্ষতাৰে অগণন ছাত্ৰ ছাত্ৰীৰ জীৱন সোপান গৌৰৱোজ্জ্বল কৰি তুলি সমাজলৈ যি মহান চানেকি দাঙি ধৰিছে সি অতিকৈ প্ৰশংসনীয় আৰু অতুলনীয়। শিক্ষক জীৱনৰ লগতে সাহিত্য জগতলৈ আপোনাৰ অৱদান আৰু সমাজ সেৱাৰ ক্ষেত্ৰত আপোনাৰ অৰিহণা প্ৰশংসনীয়। আপোনাৰ সুচিন্তা আদৰ্শ ত্যাগ আৰু জীৱন দৰ্শনে ভৱিষ্যত প্ৰজন্মক জীৱন যুদ্ধত অগ্ৰসৰ হ'বলৈ যি সাহস আৰু অনুপ্ৰেৰণা যোগাইছে সি অনন্য। ইয়াৰ বাবে আমি গৌৰৱান্বিত। হে মহান, আজি এই শুভ দিৱসত আমাৰ বিদ্যালয়ত জীৱনশৈলীৰ শিক্ষা লাইফ স্কিল এডুকেশ্যন নামক অনুষ্ঠানত আপোনাৰ সান্নিধ্য পাই আমি ধন্য। ধন্য ছাত্ৰ সমাজ আৰু অভিভাৱক সমাজ। আপোনাৰ কৰ্মনিষ্ঠাই আপোনাৰ জীৱনক অধিক প্ৰজ্বলিত কৰি তুলিছে। আপুনি জ্বলোৱা জ্ঞানবন্তীৰ উজ্জ্বল পোহৰত আমি বিধৌত। অনাগত জীৱনৰ কালছোৱাত আপোনাৰ এই সেৱাৰ অধিক উত্তৰণ ঘটক, এই আশা কৰি আমাৰ বিদ্যালয়ৰ শিক্ষক ছাত্ৰ সমন্বিত সশ্ৰদ্ধ প্ৰণিপাত ও অভিনন্দন জনাইছোঁ। জীৱনৰ অনাগত ক্ষণত আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ গৰাকী হওক, এয়া আমাৰ পৰম পিতাৰ চৰণত প্ৰাৰ্থনা। অশেষ শ্ৰদ্ধাৰে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকলৰ হৈ প্ৰধান শিক্ষয়িত্ৰী মাৰিয়াছ চিলড্ৰেন একাডেমি তাৰিখ 4/11/2022 আমি তেখেতক প্ৰদান কৰিছোঁ।